মোৰ সদু কছমীৰ ছাত্ৰ সন্থাই আমি প্ৰথমবাৰৰ কাৰণে অসম আৰু পশ্চিমবংগক সাঙুৰি আমি কমতাপুৰ ৰাজ্যৰ দাবী উত্থাপন কৰিছোঁ। তাৰপিছতে অসমৰ তথা পশ্চিমবংগৰ কেইবাটাও সংগঠনে একে দাবীৰ ভিতৰত আন্দোলন কৰি আছে। একেদৰে আমাৰ সশস্ত্ৰ সংগঠন KLO তেওঁলোকে বিচাৰিছে, KLOই সাৰ্বভৌমত্ব বিচাৰিছে আৰু আমি ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰতে থাকি আমি পৃথক কমতাপুৰ ৰাজ্যৰ দাবীটো বিচাৰিছোঁ। আজি বিভিন্ন দল সংগঠনে মাজে মাজে ৰাজ্য গঠনৰ কথাটো কয়, কিছুমানে কয় যে ৰাষ্ট্ৰপতিয়ে ৰাজ্য গঠনৰ নিৰ্দেশনা দিছে, কিছুমানে কেতিয়াবা কয় আকৌ সুপ্ৰিম কোৰ্টে মাৰ্জাৰ চুক্তিৰ এগ্ৰিমেণ্টৰ মানে ৰায়দান কৰি পেলাই ৰাজ্য হ'বগৈ। কিন্তু আজিলৈকেতো ৰাজ্য হ'ল যে আজি ৰাজ্য গঠনৰ যিটো কথা এইটো ইমান সহজ মানে ইমান সৰল নহয় যে কোনোবাই কৈ দিলেই ৰাতিটোৰ ভিতৰতেই মানে ৰাজ্যখন গঠন হ'ব। আপোনালোকে জানে যে আমাৰ যিটো দাবী এইটো ঐতিহাসিক আৰু এটা সময়ত আমি একাকীকৃত হৈ আছিলোঁ, কিন্তু এতিয়া স্বাধীনতাৰ পিছত 1947 চনৰ পিছত যেতিয়া ভাৰতবৰ্ষ স্বাধীন হ'ল আৰু 1949 চনত যেতিয়া আমাৰ স্বাধীন মানে কমতাপুৰখন যেতিয়া আমাৰ ভাৰতবৰ্ষৰ লগত চামিল হৈছিল, তাৰ পৰৱৰ্তী সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰ অতি ষড়যন্ত্ৰ কৰি যে আমাক বিভাজন কৰি পশ্চিমবংগ অসম কিছু সংখ্যক ভূটানত গ'ল, নেপালত গ'ল, বিহাৰত গ'ল আৰু পৰৱৰ্তী সময়ছোৱাত আমাৰ দাঁতিকেইখন মেঘালয়ত সন্নিৱিষ্ট হৈ থাকিল। গতিকে এই 5-6খন ৰাজ্যত অন্তৰ্ভুক্ত হৈ থকা কোচাছমুখীসকলক সাঙুৰি পৃথক ৰাজ্য গঠন হোৱাটো ইমান সহজ নহয়। আৰু যিহেতুকে আজিৰ তাৰিখত দুখন শক্তিশালী ৰাজ্য আমাৰ এই দাবীটোৰ ভিত্তিত আছে, অসম আৰু পশ্চিমবংগ। মমতা বেনাৰ্জী ইমান শক্তিশালী নেত্ৰী বা আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এওঁলোকে ইমান শক্তিশালী ব্যক্তি বা মন্ত্ৰী যে তেওঁলোকে আজি মানে ইমান সহজেই কমতাপুৰ ৰাজ্য গঠনত তেওঁলোকে অসমৰ 3-4খন জিলা বা আজি পশ্চিমবংগৰ 8খন জিলাক মানে মমতা বেনাৰ্জী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চলিব। কিন্তু এই প্ৰক্ৰিয়াটো আলোচনা চলিছে, KLOৰ লগত যিটো সম্ভাৱ্য যিটো আলোচনা এইটো প্ৰক্ৰিয়াটো চলি আছে। আমি কিছুমান কথা আমি ক'ব খোজা নাই বা কিছুমান কথা আচলতে ৰাজহুৱা কৰাটো উচিত নহয়, কাৰণ এই কথাবিলাক ৰাজহুৱা হ'লেই আমাৰ মাজত সংঘাত সৃষ্টি হ'ব বা যিসকলে কমতাপুৰ ৰাজ্যৰ দাবীটো শান্তিপূৰ্ণভাৱে সমাধান হোৱাটো নিবিচাৰে বা যিসকলে কমতাপুৰ ৰাজ্যটো নিবিচাৰে তেওঁলোকে এনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়াশীল মন্তব্য ৰাজহুৱাভাৱে কৰি আচলতে যিসকলে কমতাপুৰ ৰাজ্যটোক নিবিচাৰে বা যিসকলে কোচাছমুখী জনগোষ্ঠীৰ জাতীয় এই দাবীটোক সমাধান হোৱাটো নিবিচাৰে তেওঁলোকক উচতনি দিয়া হ'ব। গতিকে আমি ভাবোঁ যে কোচাছমুখী জনগোষ্ঠীৰ প্ৰত্যেকটো দল সংগঠনে সহমৰ্মিতাৰে পূৰ্ণ সহযোগিতাৰে আৰু সহনশীল মনোভাৱেৰে আমি ঐক্যবদ্ধ হৈ ওলাই আহিব। আৰু এই কথাটো আমাৰ KLOC জীৱন সিঙে বিচাৰিছে। বিশেষকৈ অসমৰ আজি ছাত্ৰ সংগঠনৰ আক্ৰাছো আজি কেইবাটা ভাগত বিভক্ত হৈছে। তেওঁ কৈছে যে এই সম্ভাৱ্য আলোচনাত অকল যে আমি KLOই সেই শান্তি চুক্তিত আমি স্বাক্ষৰ কৰিম বা এই প্ৰক্ৰিয়াটোত অংশগ্ৰহণ এনেকুৱা নহয় যে তেওঁ বিচাৰে যে অসম আৰু পশ্চিমবংগৰ প্ৰত্যেকজন কোচাছমুখী লোকে ওলাই আহক আৰু অসম আৰু পশ্চিমবংগৰ প্ৰত্যেকটো সংগঠনে ওলাই আহক। কিন্তু এই মুহূৰ্তত যিহেতু অসমৰ শক্তিশালী এটা ছাত্ৰ সংগঠনৰ আক্ৰাছো আছিল, আজি কেইবাটাও ভাগত আজি বিভক্ত হৈছে, তেওঁ বিচাৰিছে অহা 2 মাহৰ ভিতৰত আক্ৰাছো নামৰ সংগঠনটো ঐক্যবদ্ধ হওক আৰু এই শান্তি প্ৰক্ৰিয়াটোত তেওঁলোকে সহযোগ কৰক। কিন্তু তেওঁলোকে যদি এই জনগোষ্ঠীটোৰ বৃহত্তৰ স্বাৰ্থত বা আমাৰ দাবীটো শান্তিপূৰ্ণভাৱে সমাধান হোৱাৰ স্বাৰ্থত তেওঁলোকে যদি ঐক্যবদ্ধ হৈ নাহে, তেতিয়াহ'লে আমি ভাবিম যে তেওঁলোক আচলতে ব্যক্তিগত স্বাৰ্থৰ কাৰণে ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থৰ কাৰণে তেওঁলোকে একোটা মানে আক্ৰাছো গঠন কৰি ব্যৱহাৰ কৰি আছে। গতিকে মই কোচাছমুখী জনসাধাৰণক মুকলিভাৱে আহ্বান জনাইছোঁ, এই প্ৰক্ৰিয়াটো চলি আছে আৰু অচিৰেই মানে এই সমস্যাটো সমাধান হোৱাৰ দিশে গৈ আছে। গতিকে সকলোৱে এতিয়া হাতে হাত মিলাই আমি আহিব লাগে আৰু আমাৰ আকাংক্ষিত যিটো লক্ষ্য সেই লক্ষ্যত আমি অচিৰেই উপনীত হ'ব পাৰিম বুলি আমি বিশ্বাস কৰোঁ। কিন্তু যিসকলে আজি যে আগন্তুক লোকসভা নিৰ্বাচনৰ আগতে হোৱাৰ কথা কৈছে, সেই কথাটো তেওঁ কি ধৰণে কৈছে বা তেওঁৰ লগত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আলোচনা কৰি কি কথা কৈছে সেইটো আমি নকওঁ। কিন্তু মই পুনৰবাৰ কৈছোঁ যেতিয়ালৈকে জীৱন সিংহ মেইন ষ্ট্ৰীমত আহি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ জৰিয়তে আলোচনা কৰি শান্তি প্ৰতিষ্ঠা কৰিব নাহে, তেতিয়ালৈকে আমাৰ এই ৰাজ্য গঠনৰ সপোন বা UTC গঠনৰ যিটো সপোন এইটো মানে ইয়াতেই মানে স্থবিৰ হৈ থাকিব। গতিকে আমাৰ ৰাজ্য গঠনৰ মানে আলোচনাটো বা আমাৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত যাতে সকলো ইতিবাচক দৃষ্টিভংগীৰে ওলাই আহে তাৰ কাৰণে আমি মানে সকলোকে আহ্বান জনাইছোঁ আৰু সকলোকে সংযত ৰক্ষা কৰিহে আমি ৰাজহুৱাভাৱে কিছুমান মন্তব্য কৰাটো বিচাৰিছোঁ। কাৰণ কিছুমান মন্তব্যই আমাৰ বিৰোধী পক্ষক উচতনি দিয়া হ'ব আৰু তেওঁলোকে হয়তো কাইলৈ বিৰোধিতা হ'ব। আমি পুনৰবাৰ তেনেকুৱা ধৰণৰ এটা সংঘাতময় পৰিৱেশৰ মাজত আমি যাব খোজা নাই। আৰু আমি এটা কথা কৈছোঁ, বহুতেই কৈছে যে কমতাপুৰৰ অস্তিত্ব নাই। যিসকলে আজি কমতাপুৰৰ ইতিহাস নাজানে, কোচাছমুখীৰ ইতিহাস নাজানে, তেওঁলোকে আজি পুথিগত এটা শাসন ব্যৱস্থা বিচাৰিছে। আমাৰ ঐতিহাসিক কমতাপুৰখনত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল আছিল। আমি